So welcome guys. আজি প্ৰায় এসপ্তাহ মূৰত একবাৰ আইছো এটা নতুন ভিডিঅ' লৈ। তো ভিডিঅ'টো একলগে চাই থাকিব আপোনালোকে। তো চলো। তো আজি লাষ্টৰটো সোমবাৰ কাৰণে ক'ত যাওঁ চাওঁ। কিন্তু মন্দিৰতে যাম, ধুনীয়াকৈ গা পা ধুই ৰেডি হৈ লৈছোঁ। তো এতিয়া মন্দিৰ যাওঁগৈ। তো ব'লক ভিডিঅ'টো স্কিপ নকৰি একলগে চাই থাকোঁ। তো লেটছ গো। তো আমি ইয়াক খৈৰাবাৰী পাই গ'লোঁ। তো বতৰটো চাওকচোন আজি কি ধুনীয়া, মানে কি ধুনীয়া বতৰ কৰি দিছে। অলপ বৰষুণ কিনকিনকৈ বৰষুণ পেলাইও আছে, চাগে বৰষুণ দিব অলপ। তো আমি সোনকালে যাই পাওঁ আৰু না, যাই পালে হয়। তো কিন্তু ভাল লাগছে, ৰ'দ দিয়া নাই, এনেকুৱা বতৰ হ'লে ভাল, শান্তি। মানুহবিলাক স্কাট পূজা দি ঘূৰি আহিলে, আমাৰ যায়ে পোৱা নাই। এতিয়া যাই পালে আৰু বেছিদিন নাই। তো এয়া মন্দিৰৰ প্ৰাংগণ আহি পাই গ'লোঁ। তো ধুনীয়াকৈ ভিতৰত সোমাই যাওঁ। ভিতৰত সোমাই যায় চাকি বন্তিবোৰ জ্বলাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, চব দেখাই থাকিম, আপোনালোকে চাই থাকক। তো মানুহ কিন্তু আজি প্ৰায় বহুত মানুহ আজি। তো ইয়াত ধুনীয়াকৈ ধূপ ধূনাবোৰ জ্বলাই লওঁ, ধূপ ধূনা চাকিবোৰ জ্বলাই লওঁ। তাৰপিছত শিৱলিংগ এটা আছে, তাতে পানী ঢালিব লাগিব। তো এই শিৱলিংগটোত পানী ঢালিব লাগে। তো ইয়াতে মানে কি মানুহে চাকিবোৰ জ্বলাই, ভিতৰত জেগা নহ'লে ইয়াতে জ্বলাই আছে। তো ইয়াতো ভিৰে হৈ গৈছে মানে পূৰা। তো আজি মানুহ বহুত বেছিয়ে ভিৰ মানুহ মানে। তো আইতাহঁতে ইয়াত নামো ধৰি আছে, মানে চব নাম প্ৰসংগ আজি বহুত ধুনীয়াকৈ চলি আছে। তো ভবা নাছিলোঁ আজি ইয়াত যিমান ডাঙৰকৈ পাতে। তো মই আজিহে গম পালোঁ, শাওণৰ মাহৰ লাষ্টৰ সোমবাৰটোতে ইয়াত মেলা হয় বুলি। তো মন্দিৰটোত আহি মনটো বহুত শান্তি লাগি গ'ল। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, যাতে মোৰ ইউটিউব চেনেলটো গ্ৰ' হৈ যায়, 1K এটা হৈ যায়। তো আপোনালোকৰো ছাপোৰ্ট লাগিব। তো আপোনালোকে 1K এটা জল্দি কৰি দিয়ক আৰু নে কি কয়। তো হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট কৰি দিব তলত, যদি ভিডিঅ'টো চাই ভাল পালে।